Hello everyone, স্বাগতম জনাইছো আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰো সকলো ভালেই আছে আৰু আজি হৈছে বিহুৰ উৰুকা আৰু আমি গৈ আছো আজি তিনিচুকীয়াত বিহুৰ বজাৰ কৰিবলৈ বিহু বুলি ক'লে নিশ্চয় সকলোৰে বজাৰ কৰিবলৈ মন যায় নহয় নে বাৰু আৰু আমিও আটাইকেইটা ওলাই মেলি গৈ আছো মানে আমি চাৰিটা গৈ আছো সুমু টিনা আৰু পৰাগ দা আৰু ভাবিলো আপোনালোককো বজাৰত গৈ অকনমান হলিও কিবা কিবি দেখাম ক'ত যাওঁ কি লওঁ তো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু চাই কেনেকুৱা পায় প্লিজ কমেন্ট কৰি জনাব যিহেতু বিহুৰ বতৰ আৰু তিনচুকীয়াৰ পাৰ্কিঙৰ কথা জানিতো গাড়ী থব কাৰণে একদমেই ঠাই নাই আমিতো বহুত দূৰত মানে গাড়ীখন থৈ মেলি আকৌ খুচকাৰি আহিব লগা হৈছে চাও মানুহে কেনেকুৱা লাগিছে আমি আহিলোঁ তিনচুকীয়া আৰু ইমান বহুতেই বেছি আৰু এতিয়া চেণ্ডেল লৈ আছে পৰাগ দাই এখন বিচাৰি পোৱাই নাই ভাল লাগে Boleh? Ever now dance some I don't know. No problem on this. খাবলৈ ৰৈ আছে পানী ঠিক আছে মা বজাৰ কৰি বাতৰি একো বিচাৰিয়ে পোৱা নাই আমাৰ কাৰণে এইফালে বাইদেউ বিচাৰি আছে আৰু এতিয়া আমি আটাইকেইটা সোমালোঁ ধাবাত যিহেতু বহুতেই ৰাতি হৈ গ'ল ঘৰত ভাতটো নাখাওঁগৈ বুলি ভাবিলোঁ সেইকাৰণে ধাবাতে সোমাই দিলোঁ আৰু ইমানেই বেছি ভাগৰ লাগিল নহয় আজি বজাৰ কৰি একদম খোজ কাঢ়ি অৱস্থা বেয়া আৰু Hey guys, আৰু এতিয়া সময় হ'ল 11টা আৰু আমি ধাবাৰ পৰা ঘৰ যাব লৈছোঁ আৰু কিবা এটা খাই ল'লোঁ যিহেতু বহুত বেছি দেৰি হৈ গ'ল মায়ে নহ'লে পিঠিটো ফালিব ঘৰত ভাত খাবলৈ গ'লে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে কেনেকুৱা পালে চাই প্লিজ কমেণ্ট কৰি জনাব বাই বাই লাভ ইউ গুড নাইট Hello everyone, good morning. স্বাগতম জনাইছো আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালেই আছে আৰু আজি যিহেতু গৰু বিহু তো সেইকাৰণে গাহৰি মাংস অকণমান লৈ আহিলোগৈ আৰু এতিয়া যাওঁ এশৰ এবিধ শাক বিচাৰিবলৈ আৰু আপোনালোকক আজি ভিডিঅ'টোত দিনটোৰ মানে ভিডিঅ' দেখাই থাকিম কিবা কিবি অলপমান আপোনালোকে চাই থাকিব ভিডিঅ'ৰ একেবাৰে শেষলৈকে
আৰু এতিয়া এয়া খৰাহি এটা লৈ মেলি বাৰীলৈ আহিছোঁ বাৰীৰ পৰা কিবা কিবি চব্জি অলপ লৈ যাওঁ বৰ বেঙেনা অকল বিহু বুলি দুটাই লাগিছে দেই ইমান সৰু গছজোপাতে লাগিছে এই দুটাই লাগিছে সৰু সৰু হৈ আছে আৰু এতিয়া মই বিচাৰিবলৈ আহিছোঁ এবিধ শাক এইটো ছিঙিয়ে লওঁ নিছিঙিছে যে এইটো বৰ বেঙেনা এটা পাই গ'লোঁ এইফালে ঘৰৰ ৰচুন ইমান হাবি হৈ গ'ল বৰষুণ দি থকাৰ কাৰণে বহুত বেছি হাবি হৈ গ'ল পাতখিনি নিওঁ পিঁয়াজ আৰু ৰচুন দুইটাই আছে ৱাও ৰচুন বনাইছে আৰু ৰচুনো এটা ওলালে চাওক ঘৰৰ এইফালে আকৌ মই চব্জি বিচাৰি থাকোঁ মানে চুমুৱে ভাত পানী খাই মেলিও আমাৰ ঘৰ আহি পালেহি আৰু এইফালে ভাইটিয়ে আমলৈটো পাৰি মেলি আনি থৈছিলে কিন্তু চাফা কৰা নাছিলে আহিয়েই চুমুৱে একদম চাফা কৰাত লাগি গ'ল এইফালে চাওকচোন মায়ে একদম দীঘলতি মাখিলতি আৰু ভাঙৰ গছ আনি মেলি থৈ দিছে এইফালে আনি থৈছে বজ গছৰ টুকুৰা দুটা আৰু এইফালে আকৌ মই ৰেডি কৰি লৈছোঁ গা ধুবৰ কাৰণে হালধি আৰু থেকেৰা এতিয়া আকৌ খাব উলিয়াই লৈছোঁ পইতা ভাত আৰু বিহুৰ বতৰ যিহেতু বিহুৰ বতৰত পইতা ভাত নাখালে কেনেকৈ হ'ব নহয়নে বাৰু আৰু তাৰ লগতে খাবৰ কাৰণে লৈ লৈছোঁ কালিৰে মাংস অকণমান আছিলে সেইখিনিও লৈ লৈছোঁ লগতে মিক্স চব্জি এখন এইফালে পানী টেঙা জলকীয়া নহৰু পিঁয়াজ এইফালে মায়ে আকৌ আমলৈটো পাৰো কণী একেলগে ভাজি দিছিলে সেইখিনিও লৈ লৈছোঁ হে গাইজ পইতা ভাতটো ধুনীয়াকৈ খাই মেলি ল'লোঁ মানে পেট পূজাটো মেইন ন পেট পূজাটো সেইকাৰণে কৰি ল'লোঁ আৰু বহুত দিনৰ মূৰত পইতা ভাতটো খাইছিলোঁ যে কি যে মজা লাগিলে খাই আৰু এতিয়া আকৌ এইফালে মই ৰেডি কৰি লৈছোঁ বনাবৰ কাৰণে যিহেতু আজি গৰু বিহু আৰু গৰু বিহুৰ দিনা মই প্ৰতি বছৰে মানে বহুতখিনি আইটেম লওঁ বনাবৰ কাৰণে আৰু তাৰ কাৰণেতো কাটি ল'ব লাগিব বস্তু ৰেডি কৰি ল'ব লাগিব সেইটো কাৰণে এইবিলাক আটাইখিনি মানে কাটি মেলি ৰেডি কৰি লৈছোঁ আৰু এতিয়া লাহে লাহেকৈ মানে বনাবৰ কাৰণে ষ্টাৰ্ট কৰিম যিহেতু বহুতখিনিয়ে বনাওঁতে মানে বহুত দেৰি হৈ যায় সেইকাৰণে অকণমান সোনকালৰ পৰা বনাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু বনাই মেলিহে আপোনালোকক দেখাম দেই কি বনালোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকিব
এতিয়া কোৱা কেনেকুৱা লাগিছে কোনখিনি কওঁ ইমান কাল আগত লৈ খাই থাকিব দিয়া আমাৰ A few moments later. Hello everyone, welcome back to my YouTube channel. ये है मेरा राजा हिंदुस्तानी এইবাৰ আকৌ মই ভাবিছিলোঁ মাৰ লগতে একেলগে জাক দিম পদূলিৰ মুখত কিন্তু বজাৰৰ পৰা আহোঁতে অকণমান পলম হোৱাত মায়ে অকলে অকলে দি দিলে আৰু এইফালে চাওক প্ৰতি ঘৰতে একদম পুৰা জাক দি থৈছে বিহু বিহু লাগিছে দেই হেল্ল' এভৰিৱান আৰু আজিৰ ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ বাই বাই লাভ ইউ অল আৰু এতিয়া শুবৰ সময় হ'ল আৰু এইফালে চাওক মায়ে মোক জেতুকা লগাই আছে একদম মায়ে মানে দিনতে জেতুকা বিচাৰি মেলি পিচি থৈ দিছে মায়ে নিজেও লগালে আৰু মোকো লগাই দিছে যিহেতু গৰু বিহু আৰু গৰু বিহুৰ দিনা মাহঁতৰ মতে জেতুকা লগালে বোলে নখৰ একো বেমাৰ আজাৰ নহয় বুলি কয় আৰু বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিলে তো বাই বাই লাভ ইউ গুড নাইট